Hey guys, welcome back to my channel. আৰু আজিৰ vlogটো আৰম্ভ কৰি দিওঁ। আজিকালি মই ডেইলি vlog দিয়া কৰিছো। মানে নিজকে নিজে মই এটা চ্যালেঞ্জ কৰিছো আৰু আগৰ নিচিনাকৈ মই কন্টেন্ট বিচাৰি নুফুৰো কতো। মানে কতো নোযোৱাকৈ ঘৰতে থাকি ডেইলি vlog দিম বুলি এটা মই নিজকে জুখি চাবৰ কাৰণে আসল ক্ৰিয়েটিভিটি মানে ইয়াতে আছে। এটা ধৰ কন্টেন্ট বিচাৰি ফুৰি এটা ভাল জায়গাত গৈতো vlog দিয়াটো একেবাৰে সহজ হয়। কিন্তু ঘৰত থাকি ডেইলি vlog দিয়াটো এটা চ্যালেঞ্জিং কাম। গতিকে মাজে সময় এনেকৈ নিজকে চ্যালেঞ্জ কৰি চাব লাগে, নিজৰ কেলিবাৰ নিজৰ পটেনশিয়ালিটি জুখি চাব লাগে। তো সেইটো কৰাৰ কাৰণে মই ডেইলি vlog দিম বুলি এটা নিজকে চ্যালেঞ্জ কৰিলোঁ আৰু দি গৈ আছোঁ। চাওঁ কিমান দূৰ সফল হওঁ। ভবা কথাবোৰ মানে ফলপ্ৰসূ নহয়, তথাপি এইবাৰ মই জোৰ দিছোঁ আৰু চাওঁ কিমান দূৰ যাব পাৰোঁ। আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়াব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰত লাইক দিব। ইমান পাৰোঁ চেষ্টা কৰিম আৰু আপোনালোকে এণ্টাৰটেইন কৰা। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বলক। আজি গাইছ আমাৰ ইফালে পুৱাই পুৱাই বৰষুণ এজাক দিছে, ভাল লাগিছে। এতিয়া বৰষুণ জাক দিয়াই ধূলি মাকতিৰে ভৰা পৰিৱেশটো অলপ এতিয়া ক্লিন হৈছে। গুৱাহাটী যাব ওলালোঁ, মানে বিয়া এখন ফেব্ৰুৱাৰীত আছে, অলপ শ্বপিং কৰিব লগা আছে। মানে আজিকালিতো জানেই আৰু কোট পেণ্ট নহ'লে বিয়া খাব যাব নোৱাৰি। গতিকে চাওঁ ফেঞ্চি বজাৰত যদি পাৰোঁ এটা আনিম। মোৰ জোখৰ বা পাওঁ নে নাপাওঁ তাকে চিন্তা লাগিছে। তাকে বাবু ভাই আহি আছে, বাবু ভাইৰ লগত যাম আৰু। এটা কথা মন কৰিছেনে, আজিকালি বিয়াবোৰ কেনেকুৱা কষ্টলি হৈছে দেখিছেনে? মানে সাধাৰণ মানুহ বিয়া খাব যোৱাটো এটা ডাঙৰ কথা হৈছে। এতিয়া নতুন কাপোৰ লাগিল, ষ্টেণ্ডাৰ্ড মিলাব লাগিল। ফাইনেলি বাবু ভাই আহি পাইছে ৰ'ব, এখন তাৰ গাড়ী। স্কুলখনত আহিলোঁ, বোলে কাম আছে তাই ইয়াতে। ভালে ডাঙৰ স্কুল এইখনত গুৱাহাটীত, ধনী স্কুল। তেলৰ দাম চাওক, আজি আকৌ তেলৰ দাম বাঢ়িছে 88.14। তেলৰ দাম এনেকৈ বাঢ়ি থাকিলে আমাৰ নিচিনা সাধাৰণ মানুহ কেনেকৈ চলিম কওকচোন? কি হ'ব এনে? ওচৰ মধুৰিআম হয়, কি সৰু সৰু হয়, চাওকচোন কিমান ডাঙৰ ডাঙৰ মধুৰিআম। मीठा ना है बाहर बहुत मीठा। मीठा होता है क्या? ये अभी किलो कितना है इसका? 180 रुपये। दाम ज़्यादा बोल रहे हो तुम। तो वो क्या है भाई? আজি আমাৰ লগত আৰু দুই বন্ধু আহিছে, সিহঁতে মোবাইল ল'ব বোলে, চাই লওঁ। মোবাইল পচন্দ নহ'ল, এইখনত আহিছোঁ এইবাৰ। এখন দোকানৰ পৰাই মই মোবাইল কিনিছোঁ আগে পিছে। চাই লওঁ, এইটো ভাল লাগে। ডেমোটো চাই লওঁ, ডেমোটো। দাদা ডেমো নাই এইটো মোবাইলৰ?
দামটো অলপমান হেৰি কৰিব দিয়ে অলপ দাম আৰু তাত কৰি দিছোঁ ফাইনেলি এইটো মোবাইলত ফিক্স কৰিলোঁ মোৰ আজি ক'ট চুট কিনা নহ'ল মানে মই যেনেকুৱা বিচাৰিছিলোঁ পাৰ্টি ৱেৰ তেনেকুৱা নাই কেইদিনমান পিছত আহিব দিছে গতিকে কেইদিনমান পিছতে আহি লৈ যাম বিয়াৰ কাৰণে এতিয়াও দেৰি আছে ফেব্ৰুৱাৰীত দিয়া হ'ব গতিকে নহ'ল আৰু আজি আৰু ভাই আজি এটা মোবাইল ল'লা তুমি কেনেকুৱা লাগিল ভাল লাগিছে ন নতুন মোবাইল পাইছা আৰু তাৰ মই মোবাইলটো লৈ মই নিজে ছাবস্ক্ৰাইব কৰি দিলোঁ মোৰ চেনেলটো সেইখিনিতো আৰু বুদ্ধি থাকিব লাগিব দিয়কচোন সঞ্জয় দা তাহা দিছা দেখোন ভাই আৰু অলপ দেৰি কৰিব লাগিছিলে আজি ব্ৰেকফাষ্ট কৰিছোঁ 1টা বজাত আৰু লাঞ্চ কৰিলোঁ 4:30 বজাত জীৱন চাওকচোন ফাইনেলি মই ঘৰ আহি পালোঁ গাইছ গুৱাহাটীত আজিও যাম পালোঁ মাথা চাথা ঘূৰাই গৈছে এতিয়া গা ধুম ঠাণ্ডাও লাগিব অলপ তথাপি গাটো ধুম বুলি ভাবিছোঁ আৰু গাটো নুধুলে ভাল নালাগে ৰাতি টোপনি ভাল নহয় গতিকে গাটো ধুই ভিডিঅ'টো এডিট কৰিম এডিট কৰি আপলোড দিম আপোনালোকে চাব চাই যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু যদি ছাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ডেইলি ভ্লগ দি আছোঁ ডেইলি ভ্লগ দি যাব চেষ্টা কৰি যাম আৰু কি ক'ম আৰু হ'ব দিয়ক আজিৰ কাৰণে লগ পাম নেক্সট ভ্লগত ধন্যবাদ